কিছুমান মানুহে নিজৰ এনেকুৱা ধৰণৰ ফটোবিলাক বনাই দিছে একদম এনেকুৱা ধৰণৰ, গতিকে এই ফটোবিলাক কেনেকৈ বনাই আহকচোন আমি চাওঁ। ফটোটো বনাবৰ কাৰণে আচলতে চেট জি পি টিত প্ৰ' ভাৰ্জন লাগে, কিন্তু প্ৰ' ভাৰ্জন নোহোৱাকৈ বিলকুল ফ্ৰীত কেনেকৈ বনাব লাগে মই আজি দেখাই আছোঁ এই ভিডিঅ'টোত। আপোনালোকে প্ৰথমতে প্লে' ষ্টৰত যাই কিনে গ্ৰক এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব। গ্ৰক এপ্লিকেশ্যনটো ডাউনলোড কৰাৰ পিছত চাইন আপ কৰি ল'ব। মোৰ অলৰেডি চাইন আপ কৰাই আছে আৰু মই বহুতকেইখন ফটো বনালোঁ, সেইকাৰণে মোৰ লিমিট শেষ হৈ গৈছে। কিন্তু আপোনালোকে প্ৰথমবাৰ কৰিলে 3-4খনমান ফটো বনাব পাৰিব। এনেকৈ ফটোখন আপলোড কৰি দিব, দি কেনে ইয়াতে এটা কমাণ্ড লিখিব লাগিব। এইটো হ'লগৈ যে কনভাৰ্ট ইনটু গিবলি আৰ্ট, মানে এইটো গিবলি আৰ্ট বুলি কয়, সেইকাৰণে আৰু এনেকৈ কৰি দিলে হ'ল। তাৰপিছত অ'কে কৰি দিব ইয়াতে। তাৰপিছত অলপমান প্ৰচেছিং টাইম ল'ব আৰু নেটৰ স্পীডৰ লগতো কথা আৰু তাৰে লগতো কথা। তাৰপিছত অলপ টাইম প্ৰচেছ হোৱাৰ পিছত আপোনাৰ ফটোখন আহি যাব। ফটোখন অহাৰ পিছত আপোনালোকে ডাউনলোড কৰি ল'ব। মোৰ নেটটো অলপ শ্ল' মাৰিছে, কিন্তু অলপ পিছত আপোনালোকে দেখা পাবই, এই আহিছে ৰ'ব অলপ দেখিছেনে? তো এনেকৈ আপোনাৰ ফটোখনো কনভাৰ্ট হৈ যাব। আৰু ইয়াতে চাগে বেছি ফটো বনাব নোৱাৰি, 3-4খনমান হয়তো পাৰিব। মই 2-3খনমান বনোৱাৰ পিছত চাগে মোৰ একদম শেষ হৈ যাব। আৰু এতিয়া মই আপোনালোকক দেখালোঁ, গতিকে আপোনালোকে চবে বনাই কিনে মোক কমেণ্ট কৰি জনাব কাম দিছে নে নাই। যদি গ্ৰক এপ্লিকেশ্যনটো আপোনালোকে আগতে ইউজ কৰিছিলে হয়তো নহ'বও পাৰে, কিন্তু এইটো 90% চান্স আছে হোৱাৰ, কাৰণ গ্ৰক এপ্লিকেশ্যনটো বহুতে আজিলৈকে ইউজ কৰা নাই। আপোনালোকে চাব পাৰে বিফৰ এণ্ড আফটাৰ ৰিজাল্ট, গতিকে আপোনালোকে এনেকৈ বনাব পাৰিব। ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক এটা মাৰি দিব। বাই ফ্ৰেণ্ডছ।